জজ Yes, sir. আজি মই বহুদিন হ'ল তোমাক পঢ়া কিন্তু প্ৰশ্ন সোধা নাই তো প্ৰশ্ন কেইটামান সুধিম তুমি উত্তৰ দিবা ঠিক আছে তো হস্পিটেল কি বা কাক কোৱা হয় পৃথিৱীৰ পৰা স্বৰ্গলৈ যোৱাৰ পথত যিটো প্লাজা থাকে তাকে হস্পিটেল বুলি কোৱা হয়। আরে ভাই মজা মজা এবার কোয়াশন লিঙ্গ পরিবর্তন করা লাখ টকা দিলেও নকৰো স্যাৰ। কি করি Are you all my personal dreams? পাগল করে দিবি বে এবার কোয়া নারী সম্পর্কে কি জানা কোয়াশন খুব অদ্ভুত এই নাৰী জাতি। মা হলে শাসন, প্ৰেমিকা হলে শাসন আৰু ঘৈণীয়েক হলে শাসন। क्या रे लास्ट प्रश्न तुम्हार कारण और प्रश्न मैं नकरो पागल हो जाम নহলে আজি বিয়াত কেলৈ হমৰ গুৰিত হাত পাক দিয়া হয় হাতবাৰ ঘূৰাৰ অৰ্থ কি জানা নেকি কাৰণ প্ৰত্যেকটো পাকে 360 ডিগ্ৰী হয়। 360 এনে এটা সংখ্যা যাক একৰ পৰা নলৈকে কেৱল মাত্ৰ হাতেৰেহে হৰণ কৰিব নোৱাৰি। সেই হাতবাৰ ঘূৰিলে বিয়াৰ পাছত স্বামী স্ত্ৰীৰ সম্পৰ্কটো বৈবাহ্য হয়। रंजान दिली है तुम्हें